খৰচটো আজি যাই আছোঁ কচুবাৰী সভা আপোনালোকে চাই থাকক যাই আছোঁ আজি কচুবাৰী সভা দেখাবলৈ গৈ পাবলৈ হৈছে আমি য'ত যাই কচুবাৰী সভা আৰু কাষেদি যাই পথটো আৰু সমান ভিডিঅ'টো লাষ্টলৈকে চাই থাকক আৰু যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু কচুবাৰী সভাত আজিনো কচুবাৰী সভাতনো কেনেকুৱা ধৰণৰ বস্তু ওলাইছে আৰু তাকে অকণমান দেখাবলৈ চেষ্টা কৰিম আৰু এইবিলাক হ'ল মাছ এইবিলাক মাছ তাৰমানে প্লাষ্টিকৰ হেৰি এটা বনাই পেলাই তাতে এৰি দিয়া গৈছে এইবিলাক আৰু এইফালে চাকি বন্তি ৰখা হৈছে মন্দিৰত যদি কোনোবাই চাকি বন্তি জ্বলাব খোজে আৰু বা জ্বলাব বিচাৰে ইয়াতে ৰখা হৈছে ইয়াৰ পৰা কিনি নি পেলাই মন্দিৰত জ্বলাব পাৰে আৰু সেইফালে নাম চলি আছে আৰু লগতে আৰু আমি যাইছোঁ এইটো হ'ল মন্দিৰৰ প্ৰৱেশ দুৱাৰটো মেইন এইটোতে আমি সোমাই যাই পেলাই তাৰমানে পূজা পাতল কৰিব পাৰোঁ আৰু ভিতৰত মন্দিৰৰ ভিতৰত আৰু এইফালে আমাৰ বাবাসকল বহি আছে আৰু ৰাখি চাকি কিছুমান বস্তু বান্ধি দি আছে আৰু এখেতসকল আহিছে আৰু এইফালে দেই আৰু কৈ থাকোঁচোন ভিতৰলৈকে কি বস্তু ওলাইছে অকণমান দেখাবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব লাষ্টলৈকে চাই থাকক বহুত নানান ধৰণৰ বস্তু ওলাইছে এইবিলাক হ'ল কুকুৰ ধুনীয়া লাগিছে একেবাৰে তাৰমানে মাথাটো লৰাই আছে না অৰিজিনেল কুকুৰৰ দৰে একদম দেখা হৈছে আৰু বস্তুটো ইফালে হ'ল ইফালে কিবা কিবি ওলাইছে আৰু এইফালে এইটো বস্তু তাৰমানে ঠিকা জাতীয় বস্তু তাৰমানে পানীত তিয়াই থৈ দিলে তাৰমানে বস্তুটো সেউজীয়া হয় এই গাছটো উঠে আৰু এইটো বস্তু এই তলত যে দেখিছে এই বস্তুটো তাৰমানে এটা গিলাচ বা বটলত যদি থৈ দিয়া যায় এই বস্তুটো তাৰমানে এটা গাছৰলৈকে ৰূপান্তৰ হয় আৰু বস্তুটো আৰু ইফালে কাপ প্লেট এনেকুৱা ধৰণৰ বস্তু ওলাইছে বিভিন্ন ধৰণৰ তাৰমানে দোকান পাহাৰবিলাক ওলাইছে আৰু দোকান ওলাইছে আৰু এনেকুৱা ধৰণৰ কথা আৰু ইফালে চাওকচোন তোমাৰ ধুনীয়া তাৰমানে কলপাত যেনেকুৱা বস্তু সেনেকুৱা ধৰণৰ এইটো ট্ৰে বুলিয়ে ক'ব পাৰি ট্ৰে আৰু ইফালে তোমাৰ বেগ ওলাইছে আৰু কিনিব পাৰে এইবিলাক সৰু চলিৰ বস্তু ওলাইছে এনেধৰণৰ নানান ধৰণৰ তাৰমানে দোকান ওলাইছে আৰু তাৰমানে কিনিব পাৰি আৰু কাপোৰৰ দোকান আছে মই দেখাই আছোঁ আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাব স্কিপ নকৰিব ইফালে তোমাৰ খাৰু চাৰুৰ দোকান ধুনীয়াকৈ ৰখা হৈছে মণিহাৰী এই ফুলটো কিন্তু মজা লাগিছে এইবিলাক বস্তু আছে আৰু আঙঠি চাঙঠি পোৱা যায় এইবিলাক মণিহাৰীৰে সৰু চলিৰ বিশেষকৈ বহুত বস্তু ওলাইছে ইফালে আছে ঘড়ী আছে নানান ধৰণৰ ঘড়ী ওলাইছে ঘড়ীবিলাক কিনিব পাৰি ৰেটটো অকণমান বেছি হয় আৰু আমাৰ তাৰমানে মেলা বুলি ক'লে অলপমান ৰেটটো বেছি হয় তথাপিও বস্তুবিলাক পোৱা যায় আৰু ধুনীয়াভাৱে আৰু ৰেটটো তোমাৰ বাঢ়াই দিয়া মানে কথা হৈছে বহুত খৰচ আছেতো সেইকাৰণে অলপমান ৰেটটো বেছি হয় আৰু ইফালে মিঠাইৰ দোকান ওলাইছে মোটামুটি বহুত কেইখন আছে মিঠাইৰ দোকান পূৰা এটা লাইন দিছে একদম ধুনীয়াকৈ একেবাৰে এইফালে কাপোৰৰো দোকান ওলাইছে বহুত ওলাইছে কাপোৰৰ দোকান নানান ধৰণৰ কাপোৰ তোমাৰ মাৰ্কিং মাৰা আছে সেইমতে তোমাৰ কাপোৰ কিনিব পাৰি আৰু এইবিলাক হ'ল তোমাৰ ময়ূৰৰ পাখি হয় এইটো ঘৰত থাকিব লাগে এইটো ভাল ইফালে আছে মীনা বজাৰ মানে এই চাৰ্কেছ বিলাক আছে
আৰু এইফালে আমাৰ বিচনাত পৰা কাপোৰো আছে, এনেকুৱা ধৰণৰ বস্তু আছে। আৰু এইবিলাক গাড়ীত ৰখাৰ বাবে ভাল। আৰু এইবিলাক বস্তু বহুত নানান ধৰণৰ বস্তু ওলাইছে, নানান ধৰণৰ বেলেগ বেলেগ একেবাৰে কাপোৰে চাবা না পূৰা। এইটো বস্তু চাওকচোন, এইটো বস্তু তাৰমানে ময়ো আনিছোঁ, কিন্তু ভাল লাগি পেলাই এই বস্তুটো দুটা আনিছোঁ। আৰু এই গছজোপা কি একদম অৰিজিনেল হেন পায়, কিন্তু এইটো বস্তুটো হ'ল প্লাষ্টিকৰ। ধুনীয়াকৈ একেবাৰে সাজি থৈ দিব পাৰি আৰু বাৰান্দাত। এই ফুলটো চাওকচোন, একদম অৰিজিনেল পাতৰ দৰে, একদম ভেজালে নাই। আৰু কিনিব মন আছিলে, কিন্তু ইমান পইচা নাই। মোটামুটি এডালত 1500 ইমানমানকৈ পৰি যায়, বা 700, 800, 1000, 2000 এনেকুৱা ধৰণৰ দাম। আৰু এই বস্তুটো একদম অৰিজিনেল গছৰ দৰে আৰু বস্তুটো ধুনীয়াকৈ সাজি থৈ দিব পাৰি আৰু বাৰান্দাত, বা এনেকুৱা ধৰণৰ বস্তু মুচি থাকিলেই হ'ল। তাক একো পানী চানী দিবৰ দৰকাৰ নাই, ধুনীয়াভাৱে। আৰু এইফালে স্পৰ্টিং আছে। এইফালে আৰু কোনোবাই যদি হাতত বা কিবাহত আঁকি ল'ব খোজে, আৰু এইবিলাক আছে যন্ত্ৰ পাতি কিবা কিবি। আৰু এই চাওকচোন কিমান মজা লাগে। এই তোমাৰ চকাৰ বাঁহ, কি ধুনীয়া এটা কণী চণী এটি ধুনীয়াভাৱে এটা বস্তু বনাইছে। আৰু এইও এটা আনিছোঁ দে। আৰু